নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো মই হিমাক্ষী ৰাজ্যত পুনৰ বোমাতংক আৰু এবাৰ ঘৰ বনাবলৈ অনা বালিৰ মাজতে উদ্ধাৰ কৰা হৈছে বোমা খগেন নামৰ এগৰাকী ব্যক্তিয়ে পলিথিনত ভৰাই আনি বোমাটো লৈ আহিছিল এই মুহূৰ্তত লৈ আছে সবিশেষ তথ্য ৰাজ্যত পুনৰ আতংকৰ সৃষ্টি হৈছে আৰু এবাৰ চিলাপথাৰত সংঘটিত হৈছে এই ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শংকিত হৈ পৰিছে আচলতে ৰাজ্যবাসী কি হ'বলৈ লৈছে ৰাজ্যত ইটোৰ পাছত সিটো ভয়ানক ঘটনা এবাৰ চিলাপথাৰৰ অকাজানত গ্ৰেনেড উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ খগেন নামৰ এজন লোকে পলিথিনত ভৰাই আনিছিল গ্ৰেনেডটো ভৰাই আনিছিল বুলি জানিব পৰা গৈছে আৰু ঘৰ বনাবলৈ অনা বালিৰ মাজত উদ্ধাৰ কৰা হৈছে বোমাটো ঘৰ বনাবলৈ বালি আনিছিল আৰু সেই বালিখিনিৰ মাজতে বোমাটো উদ্ধাৰ হোৱাৰ খবৰ আহিছে উদ্ধাৰ হোৱা বোমাটো বন্ধুক দেখুৱাবলৈ পলিথিনত ভৰাই আনিছিল খগেনে বোমা দেখাৰ পিছতে পলিথিনত লৈ বন্ধুক দেখাবলৈ গৈছিল আৰু বন্ধুৰ কথা মতে পেলাই দিছিল গ্ৰেনেডটো ইয়াৰ ৰাজ্যত ইটোৰ পাছত সিটো আচলতে চাঞ্চল্যকৰ ঘটনা আৰক্ষীয়ে গ্ৰেনেডটো উদ্ধাৰ কৰি আৰম্ভ কৰিছে এটা অনুসন্ধান আৰম্ভ কৰিছে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ইয়াৰ ৰাজ্যত ইটোৰ পাছত সিটো ভয়াৱহ ঘটনা বুলি ক'ব লাগিব সাৱধান হওক ৰাজ্যবাসী ৰাজ্যত পুনৰ বোমাতংকৰ এবাৰ চিলাপথাৰত সংঘটিত হৈছে এই ঘটনা কেন্দ্ৰ কৰি এক আতংকিত হৈ পৰিছে সাধাৰণ জনতা শংকিত হৈ পৰিছে বুলি এক প্ৰকাৰ ক'ব লাগিব ঘৰ বনাবলৈ যি বালি আনিছিল সেই বালিৰ মাজতে উদ্ধাৰ কৰা হৈছে বোমাটো উদ্ধাৰ কৰা হৈছে আৰু খগেন নামৰ এগৰাকী ব্যক্তিয়ে পলিথিনত সেই বোমাটো উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে পলিথিনত আনি বন্ধুক দেখুৱাবলৈ লৈ গৈছিল ইয়াৰ ইটোৰ পাছত সিটো ঘটনা ৰাজ্যত এতিয়া ইটোৰ পাছত সিটো আতংক বুলি ক'ব লাগিব কি হ'বলৈ লৈছে আচলতে অ'ত কেৱল বোমাতংক পুনৰ চিলাপথাৰত সংঘটিত হৈছে এই ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে শংকিত হৈ পৰিছে আচলতে চিলাপথাৰবাসীৰ ৰাইজ শংকিত হৈ পৰিছে যেহেতু ঘৰ বনাবলৈ বালি অনা হৈছিল বালিখিনি গোট খুৱাই থোৱা হৈছিল আৰু সেই বালিৰ মাজতে উদ্ধাৰ কৰা হৈছে খগেন নামৰ এগৰাকী ব্যক্তিয়ে উদ্ধাৰ কৰিছে সেই গ্ৰেনেডটো উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ কৰাৰ পিছতে সমনীয়াক দেখুৱাবলৈ লৈ গৈছে পলিথিনৰ ভিতৰত ভৰাই সমনীয়াক দেখুৱাবলৈ লৈ গৈছিল বোমাটো আৰু সেই সময়তে সমনীয়াই অৰ্থাৎ তেওঁৰ বন্ধুৱে তেওঁক উপদেশ দিলে যে এই বোমাটো তুমি পেলাই দিয়া আৰু সেই বন্ধুৰ কথা শুনি বোমাটো পেলাই দিছে এটা জেগাত পেলাই দিছে সেই বোমাটো ৰাজ্যত ইটোৰ পাছত সিটো চাঞ্চল্যকৰ ঘটনা আৰু চিলাপথাৰৰ এই কাণ্ডই আচলতে সমগ্ৰ ৰাজ্যবাসীকে শংকিত কৰি তুলিছে বুলি ক'ব লাগিব কিয় ৰাজ্যত এনে ধৰণৰ ঘটনা হৈছে বা কিয় বৃদ্ধি পাইছে বুলি একাংশই আচলতে শংকিত হৈ পৰিছে কি হৈছে প্ৰশাসন থকাৰ পিছতো ইমান নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো ৰাজ্যত আচলতে কিয় এনে ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে একাংশ শংকিত হৈ পৰিছে এই ঘটনা কেন্দ্ৰ কৰি যেহেতু ঘৰ বনাবলৈ কিছু বালি আনিছিল এই ব্যক্তিজনে খগেন নামৰ ব্যক্তিগৰাকী ঘৰ নিৰ্মাণ কৰি থকা হৈছিল আৰু সেই ঘৰ নিৰ্মাণ কৰাৰ বাবে কিছু বালি অনা হৈছিল বালিসমূহ একগোট কৰি থোৱা হৈছিল আৰু সেই বালিৰ মাজতে উদ্ধাৰ কৰা হৈছে বোমাটো আৰু সেই বোমাটো উদ্ধাৰ কৰাৰ পিছতে এটা পলিথিনত খগেন নামৰ ব্যক্তিগৰাকীয়ে পলিথিনত বোমাটো ভৰালে আৰু ভৰাই বন্ধুক দেখাবলৈ লৈ গ'ল তেওঁ আচলতে শংকিত হৈ পৰিল বোমাটো দেখাৰ মাত্ৰকে আৰু দেখাৰ পিছতে তেওঁ সমনীয়াক দেখুৱাবলৈ লৈ গ'ল আৰু সমনীয়াই তেওঁক উপদেশ দিলে যে এই বোমাটো তুমি পেলাই দিয়া আৰু কথামতে এয়া চাওক বোমাটো পেলাই দিছে এটা জেগাত পেলাই দিছে খগেন নামৰ ব্যক্তিগৰাকীয়ে আচলতে এই ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে চিলাপথাৰত আতংকিত হৈ পৰিছে চিলাপুৰবাসীৰ ৰাইজ আতংকিত হৈ পৰিছে তেওঁলোকে প্ৰশ্ন কৰিছে ইমান নিৰাপত্তা ব্যৱস্থা কটকটীয়া হোৱাৰ পিছতো প্ৰশাসনে ইমান কটকটীয়াভাৱে নিৰাপত্তা ব্যৱস্থা কৰাৰ পিছতো কিয় আচলতে এনেধৰণৰ ঘটনা সংঘটিত হ'ব লৈছে ৰাজ্যত ইটোৰ পাছত সিটো ঘটনা 15 আগষ্টত সেইটো আপুনিও জানিছিল 15 আগষ্টত ৰাজ্যৰ বিভিন্ন প্ৰান্ততে বোমাৰ বাবে আতংকৰ সৃষ্টি হৈছিল পুনৰ চিলাপথাৰত উদ্ধাৰ কৰা হৈছে বোমা আৰু এবাৰ ঘৰ বনাবলৈ অনা বালিৰ মাজতে উদ্ধাৰ কৰা হৈছে বোমা আৰু এই বোমাটো কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে একাংশৰ লোক আচলতে চিলাপথাৰৰ লোকসকল শংকিত হৈ পৰিছে তেওঁলোকে প্ৰশ্ন কৰিছে ক'ৰ পৰা আহিল বোমাটো আচলতে কোনে থৈ গ'ল বা কিয় থৈ গ'ল সেই লৈ এতিয়া তেওঁলোকে আতংকিত হৈ পৰিছে শংকাত পৰিছে আচলতে ভয় কৰাও পৰিলক্ষিত হৈছে তেওঁলোকে যিহেতু এঘৰ ব্যক্তিৰ বালিত অৰ্থাৎ ঘৰ বনাবলৈ অনা বালিতে উদ্ধাৰ কৰা হৈছে সেই ব্যক্তিগৰাকীৰ ঘৰত আচলতে কোনে এনেদৰে বোমা থৈ গৈছে বুলি সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে শংকিত হৈ পৰিছে আৰু যাৰ বাবে এতিয়া এনেদৰে একাংশ লোক গোট খাইছে আৰু তেওঁলোকে প্ৰশাসনক জনাইছে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যে কোনে থৈ গ'ল বোমাটো কি উদ্দেশ্যে থৈ গ'ল সেই লৈ এতিয়া চিলাপথাৰৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এই ঘটনা কেন্দ্ৰ কৰি এয়া চাঞ্চল্যৰ সৃষ্টি হৈছে একাংশ লোক ওলাই আহিছে আৰু বোমাটো এনেদৰে বহু লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে মদ খাই ফিটিং আছিলে দেই পুৰা হিলি আছিলে বুধৰাম ভৰালি ইয়াৰে ঘৰ এই ওচৰতে আছে বাপেকৰ নাম ভৰালি বুলি জানো খগেন ভৰালি অকাজান শান্তিপুৰ এই পলিথিঙত গ্ৰেনেড বমটো আলু বমটো লৈ আছিলে তাৰপৰা সুধিলোঁ ক'ত পালি বুলি সুধোতে ঘৰত চেনকেবেলত ওলাইছে বুলি ক'লে চেনকেবেল ওলাইছে তেনেহ'লে তই ভাল নে বেয়া বুলি সুধিলোঁ সি বেয়া বুলি ক'লে বেয়া যদি তই দূৰত নি পেলাই দিকে যা বুলি ক'লোঁ তেতিয়া সি আহি মই ইয়াতে আছিলোঁ সি আহি পিনে ইয়াত পেলালে পেলোৱাটো মই দেখিলোঁ তেতিয়া কমল দাহঁতে মোক কৈছে ক'ত পেলাইছে বমটো বুলি সুধিছে চিলাপথাৰ ভিডিবি থানাটো সেইদিনাখন ওলাইছিলে বোলে ক'ত আছে বুলি সুধোতে মই আহি আজি উলিয়াই দেখাই দিলোঁ ইমানে
কেতিয়া দেখিলে আপুনি বৃহস্পতিবাৰ দিন আছিলে যোৱা শিক্ষক দিৱসৰ দিনাখন সেইটো কৈছে আকৌ ঘৰত চেনকেবেলত ওলাইছে বুলি কৈছে কি কৰে কাম গাড়ী চলাই এতিয়া হাজিৰা কৰে তেনেকৈ হা বয়স এতিয়া 29 হ'ব লেখাপালিৰ পৰা অনা চাগে ঘৰ বনাবলৈ অনা চেনকেবেল এতিয়া ক'ৰ পৰা অনা এতিয়া মইনো কি জানো মুঠতে ইমানে কৈছিলে চেনকেবেলত ওলাইছিলে এইটো পুৰণা বম বুলি কৈছিলে তাৰপৰা মই পেলাই দিকে যা দূৰত বুলি ক'লোঁ ইমানে বুদ্ধৰাম ভৰালী অঁ ভকত সি আনি ইয়াত পেলালে মই ইয়াতে আছিলোঁ তেতিয়া পেলোৱাটো মই দেখিছোঁ আপত পেলাইছে বুলি সোধাৰ কাৰণে মই আজি আহি দেখুৱাই দিলোঁ এতিয়া মই